নমস্কাৰ। ভাৰতৰ লাডাখ সীমান্তত চীনৰ আগ্ৰাসন ইমানকৈ বৃদ্ধি পোৱাৰ কাৰণ কি বাৰু? চীনে ভাৰতৰ লগত যুদ্ধ হোৱাটো বিচাৰে নে চীনৰ মূল উদ্দেশ্য আন কিবা? আহক আজিৰ ভিডিঅ'টোত চীনৰ মূল উদ্দেশ্যৰ বিষয়ে জানিবলৈ তথ্য সহকাৰে এটা বিতং আলোচনা কৰোঁ। এই ক্ষেত্ৰত আমি চীনৰ ইতিহাসলৈ লক্ষ্য কৰিলে এটা অতি গুৰুত্বপূৰ্ণ কথা শিকিব পাৰোঁ আৰু ইয়াৰ পৰাই চীনৰ মূল উদ্দেশ্যৰ বিষয়ে ধাৰণা কৰিব পাৰি। বিস্তাৰবাদী চিন্তাধাৰাৰ চীনে বৰ্তমান ভাৰতৰ ওপৰত যি পদক্ষেপ লৈছে, পূৰ্বেও চীনে আন বহুতো দেশৰ লগত এনেধৰণৰ পদক্ষেপেই লৈছিল। 1990 দশকত USSR বা ছ'ভিয়েট ইউনিয়ন ভংগ হোৱাৰ লগে লগে চীনে ভালেমান দেশৰ লগত নিজৰ সীমা বিবাদৰ সমাধান কৰিলে। ইয়াৰ ভিতৰত মুখ্যতেই হৈছে কাজাখিস্তান, কিৰ্গিস্তান আৰু তাজিকিস্তান। চীনে প্ৰথম অৱস্থাত এই দেশকেইখনক ভয় খুৱাবলৈ চেষ্টা কৰিছিল, তাৰ পিছত কিছুমান প্ৰলোভন দিছিল আৰু শেষত নিজৰ টাৰ্মছত বা নিজৰ চৰ্তমতে সীমা বিবাদৰ সমাধান কৰিছিল। প্ৰথমে আলোচনা কৰোঁ কাজাখিস্তানৰ ওপৰত। চীনে কাজাখিস্তানৰ এক বৃহৎ এলেকাৰ দাবী কৰিছিল আৰু শেষলৈ কাজাখিস্তানক ভয় খুৱাই নেগচিয়েশ্যন কৰি দাবী কৰা এলেকাৰ 3/1 অংশ চীনে নিজৰ ওচৰত ৰাখিলে আৰু 2ভাগ কাজাখিস্তানৰ বাবে এৰিলে। চীনে কাজাখিস্তানৰ মাটিও পালে, লগতে তেতিয়াৰ পৰা কাজাখিস্তানে চীনৰ জিনজিয়াং প্ৰদেশৰ উইগুৰ মুছলমানসকলৰ ছেপাৰেটিজিম বা বিচ্ছিন্নতাবাদৰ ইছ্যুটোৰ ওপৰতো মাত মতা বন্ধ কৰিলে। ইয়াতো চীনৰে লাভ হ'ল। মাটিটো পালেই লগতে ঘৰুৱা ইছ্যুবোৰত এক্সটাৰ্নেল থ্ৰেট বা বাহ্যিক বাধাও কমিলে। তেনেদৰে চীনৰ চিকাৰ হোৱা দ্বিতীয়খন দেশ হৈছে কিৰ্গিস্তান। কিৰ্গিস্তানে প্ৰায় 1,20,000 হেক্টৰ ভূমি চীনক দি দিছিল আৰু তাৰ বাবদ চীনে দেশখনক কিছুমান অৰ্থনৈতিক সহায় আগবঢ়াইছিল। তৃতীয়তে আহে তাজিকিস্তান। তাজিকিস্তানে প্ৰায় 1100 বৰ্গ কিলোমিটাৰ ভূমি চীনক প্ৰদান কৰিছিল। পিছে চীনে প্ৰায় 28,000 বৰ্গ কিলোমিটাৰ ভূমি দাবী কৰিছিল যদিও শেষত 1100 বৰ্গ কিলোমিটাৰতে সন্তুষ্ট হৈছিল আৰু চীনে তাজিকিস্তানে সীমা বিবাদ সমাধানৰ ক্ষেত্ৰত জয়ী হ'ল বুলি ঘোষণা কৰিছিল। চীনে মাটিও ল'লে, লগতে তাজিকিস্তান জয়ী হ'ল বুলি ঘোষণাও কৰিলে, যাতে দেশখনে পাছলৈ সীমাৰ ক্ষেত্ৰত কোনো আপত্তি নকৰে। আচলতে এয়াই হৈছে চীনৰ বৰ্ডাৰ পলিচি। প্ৰথমে ভয় খুৱাই, তাৰ পিছত কিছুমান ইনচেণ্টিভ দিয়ে আৰু শেষত নিজৰ চৰ্ত অনুসৰি সীমা বিবাদৰ সমাধান কৰে। চীনে সদায় দুখোজ আগুৱাই যায় আৰু তাৰ পৰা কেৱল এখোজহে পিছুৱাই আহে আৰু তেওঁলোক সদায় এখোজ এডভান্টেজত থাকে। চীনে সম্পূৰ্ণ একেটা নীতিয়েই ভাৰতৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিছে যে প্ৰথমে ভাৰতক ভয় খুৱাম, ভাৰতক প্ৰেছাৰ দিম, তাৰপিছত নিজৰ চৰ্ত অনুসৰি সীমাৰ সমাধান কৰিম। আচলতে চীনে ভাৰতে আকছাই চীনৰ বুলি ঘোষণা কৰাটো বিচাৰিছে। সেয়েহে চীনে গালৱান ভেলী আৰু পাংগংছ লেকত দুখোজ আগুৱাই আহিছে আৰু তাৰ পৰা তেওঁলোক গ'লেও কেৱল এখোজহে পিছুৱাই যাব। 2013 চনতো চীনে ভাৰতৰ ক্ষেত্ৰত একেধৰণৰ পদক্ষেপেই লৈছিল। বৰ্তমান সংঘাত হৈ থকা গালৱান ভেলীৰ পৰা প্ৰায় 80 পৰা 90 কিলোমিটাৰ দূৰত্বত অৱস্থিত দেৱচাঙত চীনৰ সেনা প্ৰায় 19 কিলোমিটাৰ ভিতৰলৈ সোমাই আহিছিল আৰু ভাৰতক ৰিয়েলাইজ কৰাব বিচাৰিছিল যে এতিয়া বহুত আৰ্জেঞ্চি আহি পৰিছে, ভাৰতে কোনো পধ্যেই বৰ্ডাৰ ইছ্যু ছেটেল কৰি ল'ব লাগে। কিন্তু সেইবাৰ চীন সফল নহ'ল। সেয়েহে চীনে এইবাৰ তাতকৈও কঠোৰ পদক্ষেপ হাতত লৈছে আৰু এইটো বিচাৰিছে যে 1962 যুদ্ধত চীনে অকুপাই কৰি লোৱা আকছাই চীন ভাৰতে চীনৰ বুলি ঘোষণা কৰিব লাগে। আৰু এইটোৱে হৈছে চীনৰ আগ্ৰাসনৰ মূল উদ্দেশ্য। চীনৰ 99%ই যুদ্ধ কৰাৰ কোনো ইচ্ছা নাই, কিন্তু ভাৰতে চীনক আকছাই চীন দি দিয়াটো মুঠেই উচিত নহ'ব, কিয়নো লাডাখ সীমান্তত সীমা বিবাদৰ সমাধান হোৱাৰ লগে লগে চীনে অৰুণাচলৰ ক্ষেত্ৰত নতুন নাটকৰ আৰম্ভ কৰিব আৰু পাছলৈ তিব্বত, টাইৱান আদি ইছ্যুবোৰতো ভাৰতে চীনক কোনো হেঁচা দিব নোৱাৰিব। আৰু যদিহে ভাৰতে আকছাই চীন চীনৰ বুলি ঘোষণা কৰে, তেন্তে ইয়াৰ পিছত পাকিস্তানৰো সাহস বৃদ্ধি পাব আৰু তেতিয়া আমি গিলগিট, বাল্টিস্তান বা পাকিস্তান অধিকৃত কাশ্মীৰৰ আশা এৰি দিয়াটোৱে ভাল হ'ব। সেয়েহে ভাৰতে চীনৰ একপক্ষীয় চৰ্ত মানিব নালাগে আৰু পাৰস্পৰিক বুজাবুজিৰে সংঘাত দূৰ কৰিব লাগে। লগতে ভাৰতে চীনক এই বুলিও ক'ব লাগে যে যদিহে সীমাৰ ওপৰত আলোচনা হয়, তেন্তে আকছাই চীনৰ লগতে অৰুণাচলৰ ওপৰতো সমানেই আলোচনা হ'ব। কেৱল লাডাখ নহয়, সমগ্ৰ ভাৰত চীন সীমাৰ সমাধানৰ বাবে আলোচনা হ'ব। ধন্যবাদ। ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম, জয় হিন্দ।